হাই গাইজ, এইফালে এতিয়া মই ৰুবলৈ আহিছোঁ। এতিয়া বাজিছে 5:30। এইফালে এইটো মোবাইল থ'বলৈ কাৰণে মানে পলিথিনটো লৈ আহিছোঁ। এইফালে বেছি ধৰা নাই বাৰু, এয়া আধা দুবা আছেগৈ। আধা দুবা নহয়, দুবা বুলিয়ে ক'ব পাৰি বাৰু। কালিয়ে ৰোৱা আচলতে দেই, আজি ৰোৱা নহয়, কালিয়ে ৰোৱা। এটা থাকি গ'ল, এতিয়া ৰুবলৈ আহিছোঁ। আজি মানে কঠীয়া তুলিলোঁ, আপোনালোকক দেখাম দেই কিমানকৈ কঠীয়া তুলিলোঁ। এতিয়া ৰুই লওঁ, নহ'লে থাকিয়ে যাব এদুবা আকৌ। এইফালে পানীও নাই দেখিছে নহয়, ৰোওঁ আৰু টিপি ৰুই লওঁ তেতিয়াহ'লে। অলপ আছেগৈ, এতিয়া ৰুওঁ দেই, এয়া ৰুই লওঁ, নহ'লে আন্ধাৰে হ'বগৈ। জল্দি ৰুই সোনকালে ঘৰলৈ যাব লাগে। আমি তিনিজনীয়ে ৰুই আছোঁ, এজনী হৈ আছে কেমেৰা আমাৰ অলৰেডি ৰুই হৈ গ'ল এদুবা। এজনী আহিব পালেগৈ, এফালে এগৰাকী আছে, এফালে মই আছোঁ। এতিয়া ৰুই হৈ গ'ল, এতিয়া ঘৰলৈ যাওঁ। 5:30 পৰা এতিয়া 5:50 হৈছে, বেছি টাইম নালাগিলে বাৰু ৰুই পেলাই। এতিয়া ঘৰলৈ যাওঁ, গা পা ধুই আজৰি হওঁগৈ। কঠীয়া তোলা দেখাম বুলি কৈছিলোঁ নহয়, অথনি কঠীয়া তুলিছিলোঁ, সেইখিনি দেখাম দেই, চাব আপোনালোকে। এয়া অথনি কঠীয়া তুলিছিলোঁ কৈছিলোঁ যে, এয়া মই অকলে নাই তোলা বাৰু দেই, খুৰী আৰু মই দুয়োজনীয়ে তুলিছিলোঁ। আৰু আছে আৰু এইখিনি পুখুৰীত পেলাই দি আছে, এইফালে এইখিনি ইমানে তুলিলোঁ আজি। পুখুৰীত এইখিনি আছে, সেইফালে এয়া। তেতিয়াহ'লে আজিলৈ ইমানেই ভিডিঅ'টো, বাই বাই। এইফালে এয়া কাইলৈ ৰুবলৈ দিব, পানী নাই, অলপ অলপহে আছে। কি কৰিম, কেনেকৈ ৰুম নাজানো আৰু দেই, তেনেকৈ ৰুব লাগিব আৰু। ঠিক আছে, বাই বাই। এইফালে কঠীয়া পুখুৰীত পেলাই দিওঁ।